হেল্ল' ফ্ৰেণ্ডছ, এয়া হ'ল দেৱানিক এছেম্বলি। ইয়াত আহিছোঁ আজি আমি এইখন বিয়া খাবলৈ। এই চাওক, এয়া পেণ্ডেল আৰু ইয়াত কইনা আৰু দৰাৰ নাম লিখা আছে, কংকনা এণ্ড অবিনাশ। আজি 30 তাৰিখ। তো এইখন আমাৰ কাৰ, এইখন ইয়াত পাৰ্কিং কৰি ভিতৰত সোমাই গ'লোঁ। এয়া কইনাৰ পাপা মানে দেউতা, এয়া কইনাৰ মা আৰু এয়া গৰ্জিয়াছ কইনা। এয়া ফটো উঠিছে মোৰ পাপাৰ লগত। আজিকালি যে কইনাৰ লগত এই ফটো উঠা ট্ৰেণ্ডটো কি ভাল লাগে ন? চবৰ ফটো উঠে, এটা মেমৰি থাকি যায়। কইনাজনীৰো খুব কষ্ট হয় দে, হাঁহি থাকিব লাগে গোটেই দিনটো। এতিয়া চেলফি টাইম। ময়ো কেইখনমান ফটো উঠিলোঁ গুণৰ লগত। সেই ফটো নুঠে, তথাপিতো মোৰ লগত আহি উঠিছে জোৰ কৰাৰ কাৰণে। আৰু এতিয়া খাব যাওঁ। এয়া মেনুখন হয় ষ্টাৰ্টাৰৰ, 8বিধমান বস্তু আছে। ফুচকা আছিলে, পাস্তা আছিলে, অলপ জ্বলা পাস্তা, তাৰপিছত আছিলে বাটাৰ পাস্তা, জেলেবি, তাৰপিছত এয়া হ'ল পনীৰ টিক্কা, জুচ আছে, কফি আছে। এয়া জুচ মই লৈছিলোঁ। এয়া ফুচকাটো দাদাটো, এয়া ফুচকা মোৰ এইটো। আৰু গোটেই ষ্টাৰ্টাৰখিনি সাজি লৈছোঁ ধুনীয়াকৈ। চুপো ল'লোঁ, কিন্তু এইখিনি মই খাব নোৱাৰিলোঁ, জ্বলা বিৰাট। কাৰোবা কিউটি পাই, কি ধুনীয়া। এয়া আমাৰ ৰিচু। ইয়াত দৰা কইনা বহি বিয়া হ'ব, কি ধুনীয়াকৈ সজাইছে। আৰু চাৰিওফালে একদম ৰঙা ৰঙা লাইট, ৰঙা ৰঙা পেণ্ডেল, লাইটেদি একেবাৰে ভৰি আছে, কি ধুনীয়া লাগে। ইমান ধুনীয়া লাগিছে পেণ্ডেলখন। আৰু ইয়াত মোৰ পাপাই এনেকৈ নিজৰ আত্মীয় মানুহবিলাকৰ লগত কথা পাতিছে। বিৰাট ভাল লাগে বিয়াত যে মানুহবিলাক লগ পায়, সেইকাৰণে। আৰু এতিয়া যাওঁ আমি মেইন ক'ৰ্চটো খাবৰ কাৰণে। ইয়াত মেইন ক'ৰ্চটো আছে, এয়া হ'ল জ্বলা নেমু, চালাড, গ্ৰীণ চাটনি, এয়া পাপৰ, ভুজিয়া, এয়া হ'ল গ্ৰীণ পুৰি, এয়া গাৰ্লিক নান, এয়া প্লেইন ভাত, পোলাও দিয়ক। তাৰপিছত আছে ডাল ফ্ৰাই, ডাল মাখনি, তাৰপিছত টাৱা চব্জি আছে, মিক্স ভেজ। তাৰপিছত আছে এয়া চাহী পনীৰ, আলু, তাৰপিছত এয়া মালাই কোফতা, আৰু এই চুইট ডিছত আছে গাজৰ কা হালোৱা আছে, কাষ্টাৰ্ড আছে, আৰু দৈ মিঠাই আছে। আৰু নন ভেজতো আছে, নন ভেজৰো আছে ইফালে। এইটো চাইডে বেলেগকৈ ৰখা আছে। ইয়াত আছে মাটন আছে, ডাক কাৰী আছে, মাটন কাৰী, ডাক কাৰী, তাৰপিছত চিকেন ফ্ৰাই আছে, ফিছ কালিয়া আছে, আৰু এই আপোনাৰ ডিম আছে, ডিম ফ্ৰাই। তলত বনাই এনেকৈ আমি এনেকৈ খালোঁ, বাছি এইখিনিয়ে ল'লোঁ। কিমান খাব আৰু মিঠাটো লাগিবই মোক। এইটো হ'ল কাষ্টাৰ্ড, আৰু এই হালোৱা। এয়া ডাইনিং হলটো, ইয়াত এনেকৈ খাব পাৰি। ইয়াত বহা জেগা আছে, খোৱা জেগাও আছে, বহি থৈ খাব পৰাও আছে। শেষত খাই পেলাই গুণ আৰু সৰু আৰু মই এনেকৈ ওলাই আহিলোঁ। অলপ কইনাৰ ওচৰত বহিলোঁ, চেলফি কেইটামান ল'লোঁ গুণ আৰু মই। এয়া আমি তিনিটা, এয়া হৰ্ষিতা, মই, গুণ, এয়া মই, এয়া আমাৰ ৰিচু, ইচু, তাৰ ফ্ৰেণ্ড, এয়া মাইনা, মোৰ ভণ্টি। এই চাওকচোন কি মস্তি কৰিছে, বাপৰে। গুণেতো বিৰাট ভাল পাইছে ইয়াত ফটো চটো উঠি। শেষত ময়ো কেইখনমান চেলফি উঠিছিলোঁ আৰু বিয়াৰ পৰা গুচি আহিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। থেংক ইউ। আজিলৈ ইমানেই, বাই বাই। আকৌ লগ পাম বেলেগ ভিডিঅ'ত।